মাধ্যমত ওভারল্যাপিংৰ সমস্যা সমাধান কৰাৰ ব্যৱস্থা কৰক লটাৰী যোগেদি বিভাগ সিলেকশনৰ পদ্ধতি বাতিল কৰক মেধাৰ ভিত্তিত বিভাগ সিলেকশনৰ পদ্ধতি চালু কৰক ইনকলাব জিন্দাবাদ ডিজিটেল পদ্ধতিত ওভারল্যাপিংৰ সমস্যা সমাধান কৰাৰ ব্যৱস্থা কৰক ইনকলাব জিন্দাবাদ ডিওয়াইএফআই জিন্দাবাদ অসম চৰকাৰৰ যি নিযুক্তি প্ৰক্ৰিয়াত যিটো ভাৱনা আৰম্ভ হৈছে ওভারল্যাপিংৰ সমস্যা এই সমস্যা সমাধানৰ দাবীত আজি প্ৰতিবাদী অৱস্থানত বহিছোঁ। আমাৰ স্পষ্ট দাবী যে নিবনুৱা যুৱক যুৱতীৰ অন্তৰৰ যিটো মৰ্ম বেদনা সেইটো উপলব্ধি কৰাৰ ব্যৱস্থা কৰক। ওভাৰলেপিঙৰ সমস্যা ডিজিটেল মাধ্যমত সমাধান কৰাৰ ব্যৱস্থা কৰক। কাৰণ যিটো এটা পৰিস্থিতিৰ সৃষ্টি হৈছে, এটা পদৰ বিপৰীতে এজন প্ৰাৰ্থীয়ে 30টালৈকে পদত বাছনি হ'বলৈ সক্ষম হৈছে। গতিকে এই কথাই প্ৰমাণ কৰে যে 51,000ৰ ভিতৰত 30-35,000 মান প্ৰাৰ্থীহে নিযুক্তি ল'বলৈ সক্ষম হ'ব। গতিকে খুবেই এটা উদ্বেগজনক কথা। এইটো যদি হয় তেতিয়াহ'লে নিবনুৱা যুৱক যুৱতীৰ ক্ষেত্ৰত এটা ডাঙৰ প্ৰতাৰণা কৰা হ'ব। সেইকাৰণে আমি স্পষ্টভাৱে কৈছোঁ যে প্ৰতাৰণা নহয়, আপোনালোকে সঁচা অৰ্থত আন্তৰিকতাৰে নিযুক্তি দিয়াৰ ব্যৱস্থা কৰক। দ্বিতীয় এটা কথা যে অসম চৰকাৰে মুখ্যমন্ত্ৰীয়ে কৈছে যে তেওঁলোকে লটাৰী জগতে বিভাগ সিলেকশ্যন কৰাৰ ব্যৱস্থাটো তেওঁলোকে কৰিব। এইটো না ভোট না চুট এটা ভয়ংকৰ কথা। মেধাৰ পৰিৱৰ্তে তেওঁলোকে লটাৰীৰ ওপৰত গুৰুত্ব দিব বিচাৰিছে। গতিকে আমাৰ দাবীটো হৈছে স্পষ্ট দাবী যে চৰকাৰে মেধাৰ ভিত্তিত বিভাগ সিলেকশ্যনৰ ব্যৱস্থাটো কৰক। মেধা সম্পন্ন প্ৰাৰ্থীসকলে তেওঁলোকৰ অগ্ৰাধিকাৰ দিয়াৰ যাতে ব্যৱস্থা থাকে, তেওঁলোকৰ পচন্দ অনুসৰি যাতে নিজৰ জিলা বাছি ল'ব পাৰে, তাৰ ব্যৱস্থাটো কৰক। নহ'লে এই গোটেই প্ৰক্ৰিয়াটোৱে এফালেদি যেনেকৈ বহু প্ৰাৰ্থীক প্ৰায় 20-25,000 প্ৰাৰ্থীক নিযুক্তিৰ পৰা বঞ্চিত কৰিব, লগতে 20-25,000 পদ খালী হৈ থাকিব। এই প্ৰশাসনৰ ক্ষেত্ৰত এটা ডাঙৰ সমস্যাৰ সৃষ্টি হ'ব। আৰু বিভাগ সিলেকশ্যন ক্ষেত্ৰত যদি লটাৰীৰ ব্যৱস্থা কৰা হয় তেতিয়াহ'লে মেধাক এটা উপলুঙা কৰা হ'ব আৰু এই যুৱক যুৱতীসকলক বঞ্চনা কৰা হ'ব। গতিকে আমি দেখিছোঁ এই গোটেই কামটো চৰকাৰে এক নিচাগ্ৰস্ত মানুহৰ দৰে কাম কৰি আছে। গতিকে তেওঁলোকে হুঁচৰলৈ আহক, প্ৰকৃত অৰ্থত নিযুক্তিৰ আন্তৰিকতাৰে নিযুক্তিৰ ব্যৱস্থাটো আৰম্ভ কৰক আৰু সঁচা অৰ্থত যাতে নিযুক্তি হয় তাৰ ব্যৱস্থাটো কৰক। 51,000ৰ পদৰ বিপৰীতে 51,000 প্ৰাৰ্থীয়ে যাতে নিযুক্তি পায় তাৰ ব্যৱস্থাটো কৰক। গতিকে আমি দাবী কৰিছোঁ অসম চৰকাৰে যদি সঁচি অসমৰ যুৱক যুৱতীৰ প্ৰতি আন্তৰিকতা আছে তেতিয়াহ'লে এই কামটো কৰিব। আৰু যদি তেওঁলোকে নকৰে আমি অসম চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যে আগন্তুক সময়ছোৱাত যিসকল যুৱক যুৱতী নিবনুৱা যুৱক যুৱতী আছে, তেওঁলোকৰ গাৰ্জেণ্ট আছে আৰু অসমৰ ৰাইজ, এই ৰাইজলৈ আমাৰ আহ্বান জনাম যে আগন্তুক সময়ছোৱাত এই চৰকাৰৰ বিৰুদ্ধে জনমত গঢ়ি তোলা খুবেই প্ৰয়োজন হ'ব। কাৰণ তেওঁলোকে আচলতে নিযুক্তি দিব বিচাৰে, তেওঁলোকে আচলতে আমাৰ সমস্যা সমাধান কৰিব বিচাৰে। তেওঁলোকে মাত্ৰ তেওঁলোকৰ নিজৰ ৰাজনৈতিক মুনাফা আদায়ৰ স্বাৰ্থত এটা ৰাজনৈতিক চমক সৃষ্টি কৰাৰ কাৰণে এইবিলাক কৰিছে আৰু যুৱ সমাজক এটা প্ৰতাৰণা কৰিছে, অসমবাসীক প্ৰতাৰণা কৰিছে। সেইকাৰণে এই প্ৰতাৰণা বন্ধ কৰক। আজি আমি ডিৱাইএফআইৰ ফালৰ পৰা এই অৱস্থানটোৰ অভিমুখত কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আমাৰ স্পষ্ট দাবী যে 51,000 পদত 51,000জনক নিযুক্তি। ইয়াৰ নামত প্ৰশাসন নচলিব, ইয়াৰ নামত আভা ভৰা কথা নচলিব। কাৰণ আমি দেখা পাইছোঁ যে 51,000 পদত 51,000জনে চাকৰি নাপায়, কাৰণ অভাৰলেপিঙৰ সমস্যাৰ সৃষ্টি হৈছে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কথা স্পষ্টভাৱে জানে যে অভাৰলেপিঙৰ সমস্যাৰ ফলত 51,000 পদত 51,000গৰাকী চাকৰি নাপায়। তৎসত্বেও বাৰে বাৰে ভুক্তভোগীসকলে বাৰে বাৰে প্ৰাৰ্থীসকলে দাবী জনোৱাৰ পিছতো এতিয়ালৈকে কোনো ধৰণৰ ইতিবাচক পদক্ষেপ গ্ৰহণ কৰা নাই। আমি এই সমস্যাৰ সমাধান হোৱাটো বিচাৰিছোঁ আৰু তাৰ কাৰণে আমি কৈছোঁ যে প্ৰাৰ্থীসকলক নিজৰ পচন্দৰ যি পদ আছে অগ্ৰাধিকাৰ ভিত্তিত নিজৰ পচন্দৰ পদ বাছনি কৰাৰ সুবিধা প্ৰদান কৰক আৰু তাৰ কাৰণে এটা ৱেব পৰ্টেল খুলিলেই হ'ল। এটা তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰি এই সমস্যা সমাধান কৰিব লাগিব। কাৰণ ইতিমধ্যে আমি দেখা পাইছোঁ যে হেল্থ ছেক্টৰত আপোনাৰ স্বাস্থ্য বিভাগৰ ক্ষেত্ৰত এজন প্ৰাৰ্থীয়ে 31টা পদত নিৰ্বাচিত হোৱাৰ কথা ইতিমধ্যে সংবাদ মাধ্যমত প্ৰকাশ পাইছে। বিভাগবিলাকৰ মাজত অভাৰলেপিং হ'ব, এটা বিভাগৰ নিজৰ ভিতৰত থকা বিভিন্ন শাখাবিলাকৰ মাজত অভাৰলেপিং হ'ব। আৰু সেইকাৰণে আমি অভাৰলেপিঙৰ সমস্যা তাৎক্ষণিকভাৱে সমাধান কৰিবলৈ আমি দাবী জনাইছোঁ।